গুড মৰ্ণিং, আসসালামু আলাইকুম। মই আজি লৈ আহিলোঁ নতুন এটা ৰেচিপি। এয়া মোৰ লগতো কণমানি আহিলে আগুৱাই হেল্প কৰাৰ বাবে মই আজি বনাম খুৰমা। তাৰ বাবে লৈ লৈছোঁ 2 বাটি আটা। আপোনালোকে চুজি বা চাউলৰ গুড়ি বা ময়দা যিকোনো এটা দি খুৰমা বনাব পাৰে। মই লৈ লৈছোঁ আটা আৰু সোৱাদ অনুযায়ী লৱণ দি দিছোঁ বা নিমখ যিটো কয় আপোনালোকে, আৰু লৈ ল'ম চয়াবিন তেল। আপোনালোকে ঘিউ দিব পাৰে। এইটো চয়াবিনটো দি মই আপোনালোকেও অনুমান কৰি ল'ব। এইটো ভালকৈ মিক্স কৰি হাতত যাতে মুঠি বান্ধিব পাৰি এনেকৈ তেলটো দি দিব। আপোনালোকৰ চয়াবিন যদি নাথাকে, যদি কিচেনত ঘি আছে ঘিটো দিব। ঘি দিলে ফ্লেভাৰটো ভাল হয়। মোৰ ঘি নাই, যিটো কণমানি সময়ো নিদিলে কণমানিৰ আজি খুৰমা খাবলৈ মন গৈছে, যাৰ বাবে মই খুৰমা বনাবলৈ এইটো মিক্স কৰি আছোঁ। মই আটাটো ভালকৈ চয়াবিন তেল দি দিছোঁ। এইটো অলপ পানী দি লৈছোঁ। এইটো নৰ্মেল পানী দিব আপোনালোকে। ইয়াতে গৰম পানী দিব নালাগে, ঠাণ্ডা পানী হ'লেই ভাল, কাৰণ এইটো তাতকৈ আমি মিক্স কৰি ল'ম। এইটো আপুনি ৰুটি বনোৱাটোৰ নিচিনা ইমান স্মুথ হ'ব নালাগে। এইটো অলপ ডাঠ হ'ব। আপোনালোকে চাব মই কেনেকৈ বনাই আছোঁ। আপোনালোকে আপোনালোকৰ হিচাপ মতে লৈ ল'ব। আটাটো আপুনি যদি বেছিকৈ বনাব খুজিছে বেছিকৈ বনাব পাৰিব। মই যিহেতু কণমানি দুজনীৰ বাবে বনাই আছোঁ অলপ কৰি। তাৰপিছত যিহেতু কণমানিৰ আজি ছুটি, তেওঁ ঘৰত থাকিলে কিবা কিবি মাক লৈ ব্যস্ত থাকি ভাল পায়। ময়ো কণমানিৰ লগত সময় দি ভাল পাওঁ, যাৰ বাবে বনাই আছোঁ মই খুৰমা। আপোনালোকে এনেকৈ কণমানিহঁতক বনাই দিব পাৰিব সিহঁতৰ টিফিনৰ বাবে, নহ'লে আবেলি বা পুৱাৰ চাহ নাস্তা বনাব পাৰে। মই এইটো চাইছে পিৰত লৈ লৈছোঁ আৰু পূৰা হাতেৰে চেপি মই ডোটো বনালোঁ। এতিয়া মই বেলি ল'ম ৰুটিৰ নিচিনা। একেবাৰে ৰুটিৰ নিচিনা পাতল নহ'ব, ইয়াত অলপ ডাঠ হ'ব। মোটাকৈ ৰুটিটো মই বেলি ল'ম। আপোনালোকক দেখুৱাই আছোঁ মোৰ ৰুটিটো কেনেকুৱা হ'ল। এয়া দেখিবলৈ পাইছে। মই এতিয়া বেলনাৰে বেলি ল'ম ৰুটিটো। এতিয়া মই এটা কটাৰীৰে শ্বেপ দিম, খুৰমাৰ শ্বেপ। সেইটো ধুনীয়াকৈ কাটি ল'ম। এইটো দেখিবলৈ পাইছে ৰুটিৰ মাপটো। এয়া কটাৰী লৈ লৈছোঁ। এয়া কটাৰী দি মই কাটি ল'ম। এয়া আপোনালোকে ইয়াতকৈ মিহি মিহিকৈ কাটিব পাৰে। আৰু এয়া মই কাটি আছোঁ। আপোনালোকে ধুনীয়াকৈ মিহি মিহিকৈ কাটি ল'ব পাৰে। মোৰটো অলপ মোটাই হ'ল, কাৰণ কি হ'ল কণমানি ইমানেই উৎপাত লগাইছে, যাৰ বাবে মই যিমান সোনকালে পাৰোঁ কৰি আছোঁ। এইটো হ'ল মই এতিয়া ডিজাইন কৰি কাটি ল'ম। এইটো মই ডিজাইন কৰি এয়া দেখিবলৈ পাইছে। আপোনালোকে বিভিন্ন ডিজাইন কৰিব পাৰে। চাৰকোণীয়া কৰিব পাৰে, ৰাউণ্ড কৰিব পাৰে, আপোনালোকৰ যিটো মন যায়। মই এইটো দীঘল কৰি কাটি লৈছোঁ আৰু এইটো দীঘলকৈ খুৰমাটো বনাম। যিমান দীঘল আপোনাৰ মন যায় সিমান কৰিব পাৰে, কিন্তু আকৌ চাব ভাজোতে যাতে ভাঙি নাযায়। আপুনি ক্ৰিস্পি হোৱাকৈ ভাজি ল'ব, ডাঠ হোৱাকৈ। এয়া মোৰ গোটেইখিনি কটা হৈ গ'ল। এয়া মোৰ লগত কণমানিও আহিছে। কণমানিয়ে যদি আগ্ৰহ কৰি কিবা কৰিব খুজিছে, আপোনালোকৰ কণমানিহঁত আপোনালোকে কাম কৰিবলৈ সিহঁতক উৎসাহ দিয়ক, কাৰণ সিহঁতৰ মাংসপেশীটো দুৰ্বল হয়।
সবল হ'ব আৰু লগত আপোনাৰ লগত ফ্ৰেণ্ডশ্বিপটো ভাল হ'ব। এয়া কণমানি মোক হেল্প কৰি আছে। মই চুলাত জুই জ্বলাই দিছোঁ। এতিয়া মই ভাজি ল'ম। এয়া মই তেলটো ঢালি দি আছোঁ, চয়াবিন তেলটো। এইটো যিমান তেলত ডুবাই ভাজিব সিমান ভাল হয়, কিন্তু মই এজন ফ্ৰেণ্ডৰ পৰামৰ্শ মতে এই কামটো কৰি আছোঁ, কাৰণ মই আগতে জনা নাছিলোঁ এইখিনি। যে আপোনালোকে এবাৰ ব্যৱহাৰ কৰা তেলটো দ্বিতীয়বাৰ আৰু ভজাবোৰত ব্যৱহাৰ কৰিলে পেটৰ বিষ আৰু গেষ্ট্ৰিক বাঢ়ি যায়। সেইবাবে মই অলপ তেলতে ভাজি লৈছোঁ, যাতে তেলখিনি একেবাৰেই ব্যৱহাৰ হয়, দ্বিতীয়বাৰ যাতে ব্যৱহাৰ কৰিব লগা নহয়। আৰু বেছিকৈ তেল দিলে এইটো যদি ব্যৱহাৰ নকৰোঁ তেনেহ'লে পেলাই দিব লাগিব, অপচয় হ'ব। যাৰ বাবে মই চেষ্টা কৰিছোঁ যাতে অপচয় নহয়, আকৌ তেলটো যাতে আকৌ ব্যৱহাৰ কৰিব লগা নহয়। মই এইটো ধুনীয়াকৈ ভাজি ল'ম, এয়া ৰঙা কৰি। এয়া মই ধুনীয়াকৈ ভাজি লৈ আছোঁ। ৰঙা কৰি ভাজি ল'ম, ব্ৰাউন কালাৰ, একেবাৰে ৰঙাও নহয়। মই ব্ৰাউন কালাৰ কৰি ভাজি ল'ম। এয়া আপোনালোকে চাইছে। এয়া মই ধুনীয়াকৈ ভাজি লৈ আছোঁ। আপোনালোকেও মোৰ ফ্ৰেণ্ডজনৰ কথা মানি চলিব পাৰে, যদি আপোনালোকৰ কাৰণ হেল্থৰ বাবে ভাল হ'ব। তেলটো আপোনালোকে কমকৈ ইউজ কৰিব, আৰু যাতে বস্তুখিনি ভাজোঁতে যিখিনি লাগে আৰু সেইখিনিতো দিবই লাগিব। তাৰ বাহিৰে যাতে তেলখিনি বা যিকোনো বস্তু অপচয় নহয়, যিকোনো বস্তু বনাওঁতে সেইটো আপোনালোকে লক্ষ্য ৰাখিব। আমি যাতে আনকো হেল্প কৰিব পাৰোঁ, সেইফালেও কেয়াৰ লৈ আমি কাম কৰি যাব লাগিব। নিজৰ বস্তুখিনি অপচয় নকৰি আনৰ যদি অলপ সহায় হয়, সেইটো হ'ব ডাঙৰ সহায়। সেইটো আমি লক্ষ্য ৰাখিব লাগিব, আৰু নিজৰ কাৰণেও ভাল। এইটো মই ৰঙচুৱা কৰি ভাজি লৈ আছোঁ, আৰু গোটেইখিনি ভাজি লোৱাৰ পিছত মই দেখাই দিম খুৰমাৰ আচল শ্বেপটো কেনেকৈ আহে। বজাৰত বা হোটেলত যেনেকৈ বিক্ৰী কৰে, আপুনি আপোনাৰ কণমানিহঁতক এনেকৈ বনাই খুৱাব পাৰে। যিহেতু বজাৰত আজিকালি বহুত ভেজাল ওলাইছে, নিজে বনালে নিজে কৰি খোৱালে স্বাস্থ্য হেল্থিৰ কাৰণে ভাল। ঘৰত ৰখা খাদ্যটো খালে মানে বেমাৰ আজাৰ কম। আজিকালিতো বেমাৰ আজাৰ বহুত। আপুনি এইটো আপোনাৰ ফ্ৰেণ্ড চাৰ্কলক দিব পাৰে, নহ'লে আপোনাৰ পৰিয়ালৰ শহুৰ শাহুৱেক, নহ'লে মা দেউতা, নহ'লে আপোনাৰ বাইদেউ ভণ্টি, দাদা বাইদেউক, সিহঁতক জলপানৰ লগত দিব পাৰে। এইটো ঘৰত বনোৱা আপোনাৰ নতুন নতুন বস্তুবোৰ, ৰেচিপিবোৰ বনালে ভাল লাগে। এয়া মই আজি দেখুৱালোঁ খুৰমাৰ আৰু নেক্সটত আপোনালোকক দেখুৱাম, আৰু বেলেগ নতুন নতুন ৰেচিপি লৈ অহাৰ চেষ্টা কৰিম। তাৰ বাবে আপোনালোকে মোক লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আপোনালোকে লগত থাকি মোক আগুৱাই নিব বুলি আশা ৰাখিলোঁ। এয়া মোৰ কথা পাতি থাকোঁতে মোৰ এয়া ভজা হৈ গ'ল। এতিয়া মই চিৰামটো বনাবলৈ চেষ্টা কৰিম। গোটেইখিনি এইটো ভজা হৈ গ'ল, এইটো মোৰ ভজা হৈ গৈছে। মই অলপ কৰিয়ে বনাইছোঁ, এয়া চাইছে। এতিয়া মই চিৰামটো বনাই ল'ম। এইটো হ'ল 1 বাতি মই চেনি লৈ লৈছোঁ, আৰু দি দিম এতিয়া হাফ বাতি পানী। আপুনি যিখিনি আটা ল'ব তাৰ হাফ দিব চেনি, তাৰ হাফ দিব পানী। এনেকৈ আপোনাৰ কোৱাণ্টিটিত বনাই ল'ব। তাৰপিছত মই পানীটো দি দিছোঁ, দি এতিয়া ভালকৈ মিক্স কৰি লওঁ। উতল আহিলে খুৰমাখিনি দি দিম। এয়া দেখিবলৈ পাইছে, মোৰ উতল আহিছে আৰু পানীখিনি কমি আহিছে। এতিয়া
আঠা আঠা ভাৱটো আহি গৈছে। এতিয়া মই ঢালি দিছোঁ আৰু চেনি পানীটো গোটেই গাটোত যাতে খুৰমাৰ গাটোত লাগি যায়। লাগিলে যেতিয়া লাগি যাব আপোনালোকে লাৰি থাকোঁতে এটা কথা লক্ষ্য কৰিব, যেতিয়া ডাঠ হৈ আহিব আৰু চেনিখিনি গোটমাৰ বান্ধি গাটোত লাগি থাকিব, তেতিয়া আপোনালোকে বেছি লৰচৰ নকৰিব, নহ'লে চেনিখিনি গাটোৰ পৰা সৰি পৰিলে বেয়া দেখিব, বেয়া লাগিব। গতিকে যেতিয়া চেনিখিনি গোট মাৰি গাটোত সোমাই যাব, তেতিয়া আপোনালোকে লৰচৰ বন্ধ কৰি সেইটো ঢালি দিব। ঠাণ্ডা হোৱাৰ পিছত আপোনালোকে জাৰত সোমাই থ'ব। মই আপোনালোকক দেখুৱাই আছোঁ, যিহেতু আমাৰ অলপ এইটো জাৰত ভৰোৱাৰ দৰকাৰ নাই। আমাৰ কণমানিহঁত আৰু পৰিয়ালৰ কণমানিহঁতক মই এইখিনি ছাৰ্ভ কৰিম। এইটো মোৰ হোৱাৰ পথতে খুৰমাটো কেনেকুৱা হয় মই আপোনালোকক দেখুৱাই আছোঁ। একেবাৰে বজাৰৰ দৰে খুৰমাটো হ'ব। আগতো এনেকৈ মই কেইবাবাৰো কণমানিহঁতক দিলোঁ, গতিকে আজি শ্বেয়াৰ কৰিলোঁ এইটো খুৰমাৰ ৰেচিপি। আপোনালোকেও যাতে নতুন নতুন ৰেচিপি পাব পাৰে, তাৰ বাবে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। এয়া চাওক কি ধুনীয়াকৈ লাগি গৈছে চেনিখিনি। এইটো খুৰমাটো একেবাৰে বজাৰৰ দৰে ক্ৰিস্পি হয়। এইটো যিহেতু বহুত বেছি নালাগে আপোনাৰ খুৰমাটো বনোৱাতে।